কঁকাল বিষৰ পৰা উপশম পাবলৈ কৰিব লগা প্ৰথমটি অভ্যাস হ'ল কোব্ৰা পজ। এই অভ্যাসটি কৰিবলৈ ফটোখনত দেখুওৱা ধৰণে তললৈ বুকু আৰু পেট পেলাই শুই লওক আৰু হাত দুখন বুকুৰ দুয়ো কাষে ৰাখক। এতিয়া দুয়োখন হাতত সামান্য ভৰ দি দীঘলকৈ উশাহ লৈ কঁকালৰ ওপৰ অংশটো তুলি ধৰক। এনেদৰে 5 পৰা 6 ছেকেণ্ড সময় তুলি ধৰাৰ পাছত দীঘলকৈ উশাহ এৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক। এই অভ্যাসটি 3-4 বাৰ ৰিপিট কৰক। ইয়াৰ পাছতে কঁকাল বিষ উপশম কৰাৰ দ্বিতীয়টি অভ্যাস হ'ল ছুপাৰমেন পজ। এই অভ্যাসটি কৰিবলৈ দুয়োখন হাত আগলৈ মেলি দীঘল দি বুকু আৰু পেট পেলাই শুই লওক। এতিয়া দীঘলকৈ উশাহ টানি দুয়োখন হাত আৰু দুয়োটা ভৰি একেলগে ওপৰলৈ উঠাব আৰু এনেদৰে 4-5 ছেকেণ্ড সময় উঠাই ৰখাৰ পাছত দীঘলকৈ উশাহ এৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক। এই অভ্যাসটি 3-4 বাৰ ৰিপিট কৰক। কঁকাল বিষ উপশম কৰা আন এটি অভ্যাস হ'ল লাইং হিপ ৰেইজ। এই অভ্যাসটি কৰিবলৈ পিঠি পেলাই শুই লওক আৰু দুয়োখন হাত গাৰ দুয়ো কাষে ৰাখি ভৰি দুটা সামান্য গাৰ কাষলৈ চপাই আনক। এতিয়া দীঘলকৈ উশাহ লৈ ভৰিৰ গেৰুৱাত ভৰ দি কঁকাল ওপৰলৈ উঠাবলৈ যত্ন কৰক। এনেদৰে কঁকাল 2-3 ছেকেণ্ড সময় ওপৰত উঠাই ৰখাৰ পাছত পুনৰ দীঘলকৈ উশাহ এৰি আগৰ অৱস্থালৈ ঘূৰি আহক। প্ৰক্ৰিয়াটো 3-4 বাৰকৈ ৰিপিট কৰক।